हेलो फ्रेंड मैं सानम रेशमी सानम ब्लग তোলা আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। জুন বাইটিৰ পৰা মোৰ কোলাত আহি গ'ল। মই আজি কি কৰিলো চাও বলক। ৰাতিপুৱা শুই উঠি ৰুম কেইটা সাফা কৰিলো। আম্মাই জুনক মোৰ লগতে থৈ গ'ল। এয়া দেখিছানে সি মোৰ ওচৰত আহিবলৈ কেনেকুৱা কৰিছে। এইটো ৰুমে লাষ্ট চাফা কৰিবলৈ আহিছিলে আৰু এতিয়া হৈ গ'ল। মোক মাতি আছে মানে। খাই বৈ আজৰি এতিয়া তৰমুজ খাম, তাৰ পাছত যাম আমি পাকঘৰলৈ। এতিয়া বাজিল দুপৰীয়া 12টা আৰু এতিয়া পাকঘৰলৈ যাওঁ। আজি মাংস তৰকাৰী বনাম। তাৰ কাৰণে পিঁয়াজ আৰু নহৰু আদা ল'লোঁ। যিহেতু ব্ৰইলাৰৰ মাংস সেয়ে অলপ বইল কৰি পানীটো পেলাই দিলোঁ আৰু একেবাৰে ফ্ৰাই কৰি ল'লোঁ। এতিয়া গেছটো অন কৰি কেৰাহীখন গৰম কৰি ইয়াত দিছোঁ অলপমান তেল। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অলপ লাহি হোৱাত আদা আৰু নহৰুখিনি দি ল'লোঁ। লগতে এচামুচ হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ, গৰম মছলা আধা চামুচ, মিট মছলা এচামুচ, জিৰা গুড়ি আধা চামুচ আৰু জালুকৰ গুড়ি আধা চামুচ, চিলি আধা চামুচ আৰু কাশ্মীৰী পাউডাৰ এচামুচ দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লওঁ। এতিয়া মাংসখিনি দি অলপ লৰাই লৈ পানী অকণমান দিছোঁ যাতে পিঁয়াজখিনি কেৰাহীত লাগি নধৰে। এতিয়া তৰকাৰীখনত এগিলাচ পানী দি 5 মিনিটৰ কাৰণে উতলিবলৈ দিলোঁ আৰু 2 খিলা তেজপাত দিলোঁ। আমাৰ তৰকাৰীখন এতিয়া হৈ গ'ল। এতিয়া গেছটো অফ কৰি লওঁ। ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ মোৰ দৰে ট্ৰাই কৰি চাবচোন। সন্ধিয়া আলহী আহিছিলে, সেইবাবে আম্মাক অলপ সহায় কৰি দিলোঁ। আৰু বাইদেৱে পিঠা বনাইছে আৰু এতিয়া ভাত খালোঁ। এতিয়া শুবলৈ আহিছোঁ। অহাকালি অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।